আজি মোৰ পিতৃ দেৱতালৈ মই প্ৰথমতে সশ্ৰদ্ধ প্ৰণাম জনালোঁ। তেখেতে এতিয়া বৰ্তমান প্ৰয়াত। তেখেতে এটা ৫৫ বছৰ আগতে অজন্তা প্ৰেছ বুলি এটা নগাঁৱত এটা ছপাশাল নিৰ্মাণ কৰিছিল আৰু সেই ছপাশালটোৰ পিছৰ অৰ্ধেক অংশ মোৰ হাতেদি গঢ় ধৰিছে। তাৰ গৰ্ভতে শেষত জন্ম হৈছিল ক্ৰান্তিকাল প্ৰকাশন। এই বৰ্তমান অজন্তা প্ৰেছে ৫০ বছৰ অতিক্ৰম কৰিলে, অৰ্থাৎ স্বৰ্ণজয়ন্তী অতিক্ৰম কৰিলে আৰু ক্ৰান্তিকাল প্ৰকাশনে ২৫ বছৰ অতিক্ৰম কৰিলে, অৰ্থাৎ ৰূপালী জয়ন্তী অতিক্ৰম কৰিলে। আমি এই দুইটা মানে আমাৰ অনুষ্ঠানত স্বৰ্ণজয়ন্তী আৰু ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰাৰ উপলক্ষে আজি আমি শিশুসকলৰ বাবে ৫০,০০০ কপি আমি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৫০টা সংকেতযুক্ত জীৱনৰ সফলতা অৰ্জন কৰা সন্নিৱিষ্ট কৰি এখন গ্ৰন্থ আকাৰে আমি প্ৰকাশ কৰি সমূহ শিশুৰ মাজত আমি বিতৰণ কৰিব বিচাৰিছোঁ উপহাৰ স্বৰূপে। ইয়াত কোনো আমি মূল্য নাই। আমি সকলোৱে পঢ়ক, জীৱনৰ শিক্ষা লাভ কৰক, সাহিত্যৰথী বেজবৰুৱাদেৱৰ ভাষা শৈলীৰ লগত পৰিচয় ঘটক, নৱপ্ৰজন্মই পুৰণি যিটো আমাৰ ভাষাৰ কালিকা সেইটো শিকক, জানক, বুজক, পঢ়িবলৈ শিকক। সমাজত আমি সেইটোৱেই বাৰ্তা দিব বিচাৰিছোঁ। এইটো এটা ক্ষুদ্ৰ প্ৰয়াস। মই ভাবোঁ যে তেনেকুৱা যদি সৰু সৰু প্ৰয়াসো বহু মানুহে কৰে তেতিয়াহ'লে সমাজখনত এটা নতুন পৰিৱৰ্তন আহিব। নতুন ই-বুকতো এই কিতাপখন প্ৰকাশ কৰাৰ কথা ভাবিছে, ই-লাইব্ৰেৰীত। ই-বুকত আমিতো দিব পাৰি, ই-বুকত কোনো প্ৰব্লেমেই নাই। এইখন কিতাপ আপোনাৰ ধৰি লওক ই-লাইব্ৰেৰীত আমি PDF হিচাপেও দিব পাৰোঁ। কিন্তু কথাত সমস্যা কিছুমান আছে। ধৰি লওক সমস্যাটো কেনেকুৱা ধৰণৰ, আজি ধৰি লওক এই কিতাপখনে কোনোবাই প্ৰকাশ কৰি পেলাই বিক্ৰী কৰি পেলাই ধৰি লওক আপোনাৰ জীৱিকা হিচাপে লৈছে। এই কিতাপখনক মই তেওঁলোকক অন্যায় কৰা হ'ব, বুজি পাইছেনে? এই কিতাপখন অতি মূল্যৱান। এই কিতাপখন আচলতে কোনোবাই প্ৰকাশ কৰি পেলাই টকা উপাৰ্জন কৰি জীৱিকা হিচাপে লৈছে। সেই তেওঁলোকক মই PDF হিচাপে ফ্ৰী দি দিলে মই কৰা এটা কাম হ'ব, কিন্তু সেই কামটো কিমান ন্যায় হ'ব সেইটো কাৰণ আমি শিশুসকলক আমি দিব বিচাৰিছোঁ, হয়, কিন্তু আপোনাৰ পেটৰ ভাত মুঠি মৰাৰ অধিকাৰ মোৰ নাই। কাৰণ প্ৰকাশকসকলৰো বৰ্তমান জীৱিকা বৰ সবল নহয়।